হেল্ল' ভিউৱাৰ্ছ, আজি বনাব লৈছোঁ মাছৰ মাথাৰে এটা নতুন জুতি। আহক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। এয়া মাছৰ মাথা লৈছোঁ, ডাঙৰ মাছৰ মাথা এটা লৈছোঁ। মই ভকুৱা মাছৰ মাথাই লৈছোঁ, যিকোনো ডাঙৰ মাছৰ মাথা হ'লে হৈ যাব। মই ভকুৱা মাছৰ মাথাই ল'লোঁ। লগতে লৈছোঁ এটা মিডিয়াম চাইজৰ আলু সৰুকৈ কাটি লৈছোঁ, এটা পিঁয়াজ মিহিকৈ কাটি লৈছোঁ, নহৰু লৈছোঁ 8-10 ফুটা, আদা লৈছোঁ 1 পিচ, শুকান জলকীয়া এটা আৰু কেঁচা জলকীয়া 2টা। ইয়াৰ পিছত লৈছোঁ জহা চাউল লৈছোঁ প্ৰায় 50 গ্ৰাম, মিডিয়াম আকাৰৰ এটা বিলাহী কাটি লৈছোঁ আৰু স্পেচিয়েল ইনগ্ৰিডিয়েণ্টছ হ'ল দৈ। এয়া দৈ লৈছোঁ 1 কাপ। আহক এতিয়া আৰম্ভ কৰোঁ। মাছৰ মাথাখিনি এনেকুৱাকৈ নিমখ হালধি সানি ভালকৈ মিহলি কৰি দিছোঁ। ভালকৈ নিমখ হালধি সানি লৈছোঁ দুয়োফালে। এতিয়া কেৰাহী এখনত তেল গৰম হ'ব দিলোঁ। সৰিয়হ তেল ব্যৱহাৰ কৰিছোঁ। সৰিয়হ তেলত মাছৰ মাথাখিনি ভালকৈ ভাজি লওঁ। সৰিয়হ তেলত মাছৰ মাথাখিনি ভালকৈ ভাজি ল'লোঁ। এয়া মোটামুটি ভাজা হৈ গৈছে। এতিয়া আমি এটা পাত্ৰত মাথাখিনি কাঢ়ি ৰাখিম। খুন্দনি এটাত আদা, নহৰু আৰু কেঁচা জলকীয়া 2টা দি সুন্দৰভাৱে এটা পেষ্ট বনাই ৰাখি থলোঁ। কিছু মিহিকৈয়ে বটিছোঁ। আনফালে এখন কেৰাহীত কিছু সৰিয়হ তেল দি দিলোঁ। তেল কিছু গৰম হোৱাত কুটি ৰখা আলুবোৰ দি দিলোঁ। আধা চামুচ নিমখ ছটিয়াই দিছোঁ। আলুখিনি সুন্দৰকৈ ভাজি লৈছোঁ। এতিয়া আলুখিনিও আমি এটা পাত্ৰত কাঢ়ি ৰাখিম। একেখিনি তেলতে আধা চামুচ পাঁচফোৰণ দিছোঁ, এটা শুকান জলকীয়া দিছোঁ, এটা তেজপাত দিলোঁ, ভালকৈ লৰাই দিছোঁ। এতিয়া আমি দিছোঁ পিঁয়াজ, মিডিয়াম আকাৰৰ এটা পিঁয়াজ কিছু মিহিকৈ কাটি দি দিলোঁ। ভালকৈ লৰাই দিছোঁ। পিঁয়াজখিনি কিছু ৰংচোৱা হোৱাত আমি জহা চাউল প্ৰায় 1 কাপ দি দিলোঁ। ভালকৈ লৰাই দিছোঁ। ল' টু মিডিয়াম ফ্লেমত পিঁয়াজৰ সৈতে ভালকৈ লৰাই দিছোঁ। এতিয়া আমি দৈখিনি লৈ লৈছোঁ। ইয়াত 1 চামুচ কাশ্মীৰী জলকীয়া দিছোঁ, 1 চামুচ জিৰা পাউডাৰ দিছোঁ, 1 চামুচ ধনিয়া পাউডাৰ দিছোঁ, 1 চামুচ হালধি গুড়ি দিছোঁ আৰু সৰু চামুচেৰে 1 চামুচ চেনি দিলোঁ। সকলোখিনি মিশ্ৰণ ভালকৈ লৰাই দিছোঁ। অকণমান পানী দিছোঁ যাতে কিছু পাতল হয় মিশ্ৰণটো। সকলোখিনি মিশ্ৰণ ভালকৈ মিহলি কৰি আমি ৰাখি থলোঁ। চাউলখিনি প্ৰায় পিঁয়াজৰ সৈতে 1 মিনিটমান ভজা হৈ গ'ল। এতিয়া ইয়াত দিছোঁ কুটি ৰখা বিলাহীটো, ভালকৈ লৰাই দিছোঁ যাতে বিলাহীটো কিছু নৰম হয়। এতিয়া দিছোঁ খুন্দনিত খুন্দি ৰখা আদা, নহৰু আৰু কেঁচা জলকীয়া বটা 1 চামুচ দি দিলোঁ। ভালকৈ লৰাই দিছোঁ। সকলোখিনি মিশ্ৰণ যাতে ভালকৈ মিহলি হৈ যায়। পুনৰ 1 মিনিটমান ভালকৈ ভাজিছোঁ। এতিয়া আমি দৈৰ সৈতে মিহলি কৰা সকলোখিনি মছলাৰ মিশ্ৰণটো ইয়াত দি দিলোঁ। ভালকৈ গোটেইখিনি দিছোঁ, লৰাই দিছোঁ। জুইৰ পৰিমাণটো কমাই ৰাখিছোঁ যাতে দৈখিনি ফাটি নাযায়। ভালকৈ মিহলি কৰি দিছোঁ। এতিয়া দিছোঁ আধা চামুচ নিমখ, পুনৰ লৰাই দিছোঁ। 1 মিনিটমান ভাজি লৈছোঁ। মিশ্ৰণটোৱে যেতিয়া গাৰ পৰা কিছু তেল এৰিব, ঠিক এইখিনি সময়তে পৰিমাণ অনুযায়ী পানী দিলোঁ। প্ৰায় 1 গিলাচ ডাঙৰ গিলাচেৰে পানী দিলোঁ। ভালকৈ গোটেইখিনি মিশ্ৰণ মিলাই দিছোঁ, ভালকৈ লৰাই দিছোঁ। এতিয়া দিছোঁ ভাজি ৰখা আলু, পুনৰ লৰাই দিছোঁ। লগতে ভাজি ৰখা মাছৰ মাথাখিনিও দি দিলোঁ, লৰাই দিছোঁ। এতিয়া 5 পৰা 6 মিনিট ঢাকন মাৰি ৰাখিলোঁ। 5-6 মিনিট পিছত ঢাকনি খুলি পুনৰ লৰাই দিছোঁ। মিশ্ৰণটো কিছু ঘন হৈ আহিছে। এতিয়া ওপৰৰ পৰা আধা চামুচ গৰম মছলা ছটিয়াই দিছোঁ। ভালকৈ লৰাই দি পুনৰ 1-1.5 মিনিট ঢাকনি মাৰি ৰাখিলোঁ। এয়া 1-1.5 মিনিট পিছত ঢাকনি খুলিছোঁ। দেখিছে সুন্দৰ ঘন হৈ আহিছে ৰেচিপিটো।
দেখিবলৈ বৰ লোভনীয় হৈছে। এতিয়া খোৱাৰ সময়। এয়া সম্পূৰ্ণ হৈ উঠিছে। এতিয়া খাবলৈ সাজু, অতি লোভনীয় হৈ উঠিছে। নিশ্চয় আপোনালোকৰো খাব মন গৈছে। অতি সহজ ৰেচিপি, নিশ্চয় বনাবলৈ যত্ন কৰিব। ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে অশেষ ধন্যবাদ। এনেধৰণৰ ভিডিঅ' উপভোগ কৰিবৰ বাবে আমাৰ চেনেলৰ সৈতে সংযোগ থাকিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ।